हेलो फ्रेंड्स, वेलकम टू एच लार्निंग आपलोक स्वागतम जानाइছো। प्रिय बंधुসকল, আমি ডিসকাস কৰি আছিলোঁ আসাম হাই স্কুল টেটৰ বাবে আসামিজ ল্যাঙ্গুৱেজৰ এমসিকিউ সিৰিজ। ইয়াৰ আগতে আমি অলৰেডি দুটা পাৰ্ট ডিসকাস কৰিলোঁ। আপোনালোকে যদি চোৱা নাই ডেসক্ৰিপশ্যনত লিংক দি দিম, নহ'লে প্লেলিষ্ট বনাই দিম, আপোনালোকে তাত যাই চাব পাৰে। তেন্তে আজিৰ ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰিছোঁ। क्वेश्चन नम्बर 70 লৈকে আমি ডিসকাস কৰিছিলোঁ। আজি স্টার্ট কৰিছোঁ 71 ৰ পৰা। क्वेश्चन नम्बर 71, হন পখিলি কাৰ ৰচনা? হন পখিলি কাৰ ৰচনা? জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা হন পখিলি। মৰণোত্তৰ বাবে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? ইয়া হল লুইতৰ পাৰৰ অগ্নিহুৰ, যেটো মৰণোত্তৰ বাবে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথি। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা শিশু সাহিত্যখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গীতি ৰামায়ণ। গীতি ৰামায়ণখন শিশু সাহিত্য। জ্যোতিপ্ৰসাদ আগৰৱালাক কি কবি বুলি জনা যায়? বিপ্লৱী কবি বুলি জনা যায়। আপোনালোকে মনত ৰাখিব, জ্যোতিপ্ৰসাদ আগৰৱালাক বিপ্লৱী কবি বুলি জনা যায়। নেক্সট क्वेश्चन नम्बर 75, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত জন্ম হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1903 চনত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত মৃত্যু হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1951 চনত। টিকেন্দ্ৰজিৎ নাটকৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অতুল চন্দ্ৰ হাজৰিকা দেৱে লিখিছিল টিকেন্দ্ৰজিৎ নাটকখন। নেক্সট क्वेश्चन, অতুল চন্দ্ৰ হাজৰিকাৰ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1959 চনত। মণিমালা কোনে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অতুল চন্দ্ৰ হাজৰিকা ৰচনা কৰিছিল মণিমালা। কোনখন গ্ৰন্থৰ বাবে অৰুণ শৰ্মাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আশীৰ্বাদৰ ৰং। আশীৰ্বাদৰ ৰং গ্ৰন্থৰ বাবে অৰুণ শৰ্মাই কি পাইছিল? সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট क्वेश्चन, অৰুণ শৰ্মাই কিমান চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2003 চনত। 2003 চনত অৰুণ শৰ্মাই সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। নেক্সট क्वेश्चन, কোনখন নাটৰ বাবে অৰুণ শৰ্মাই অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শ্ৰী নিবাৰণ ভট্টাচাৰ্য। নেক্সট क्वेश्चन नम्बर 83, অৰুণ শৰ্মাৰ জন্ম ক'ত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়ত হৈছিল অৰুণ শৰ্মাৰ জন্ম। আনাৰকলি কোনে ৰচনা কৰিছিল? সত্যপ্ৰসাদ বৰাই ৰচনা কৰিছিল আনাৰকলি। তলৰ কোনখন নাটক সত্যপ্ৰসাদ বৰুৱাদেৱে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নায়িকা নাট্যকাৰ। নায়িকা নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাদেৱে ৰচনা কৰিছিল। নেক্সট क्वेश्चन, ভোলাই শৰ্মা কাৰ ছদ্মনাম? ভোলাই শৰ্মা হ'ল ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম। মিচিং সমাজৰ ওপৰত বৰ্ণনা কৰি ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী। তেখেতে মিৰি জীয়ৰীখন কি কৰিছিল? মিচিং সমাজৰ ওপৰত বৰ্ণনা কৰি ৰচনা কৰিছিল। নেক্সট क्वेश्चन, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মৃত্যুঞ্জয়। এইটো যোৱা অসম টেটত আহিছিল কোৱেশ্চনটো, অতিকে গুৰুত্বপূৰ্ণ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট क्वेश्चन, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1983 চনত। 1983 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসম সাহিত্য সভাৰ সভাপতি হৈছিল। নেক্সট क्वेश्चन, ইয়াৰংগম কোনে ৰচনা কৰিছিল? ইয়াৰংগম ৰচনা কৰিছিল কোনে? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। নেক্সট क्वेश्चन, লক্ষ্মীনন্দন বৰাই লিখা শংকৰদেৱৰ জীৱনী ভিত্তিক উপন্যাসখনৰ নাম কি? লক্ষ্মীনন্দন বৰাই লিখা শংকৰদেৱৰ জীৱনী ভিত্তিক উপন্যাসখনৰ নাম হ'ল জাকেৰি নাহিকে উপাম। জাকেৰি নাহিকে উপাম। তেখেতে কি কৰিছিল? শংকৰদেৱৰ জীৱনী ভিত্তিক উপন্যাস লিখিছিল। নেক্সট क्वेश्चन, লক্ষ্মীনন্দন বৰাই
কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে লক্ষ্মীনন্দন বৰাই কি কৰিছিল সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন ডক্টৰ লক্ষ্মীনন্দন বৰাই কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল অন্ধ বিশ্ববিদ্যালয়ৰ পৰা নেক্সট কোৱেশ্চন ডক্টৰ লক্ষ্মীনন্দন বৰাৰ জন্ম কোন চনত হৈছিল ডক্টৰ লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল 1931 চনত মামৰে ধৰা তৰোৱাল কোনে ৰচনা কৰিছিল মামৰে ধৰা তৰোৱাল ৰচনা কৰিছিল মামনি ৰচম গোস্বামীয়ে লিখিছিল বা ৰচনা কৰিছিল মামনি ৰচম গোস্বামীয়ে কিমান চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2000 চনত নেক্সট কোৱেশ্চন মামনি ৰচম গোস্বামীৰ মৃত্যু হৈছিল কেতিয়া হৈছিল 2011 চনত হৈছিল মামনি ৰচম গোস্বামীৰ মৃত্যু প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰুণোদয় হ'ল প্ৰথম অসমীয়া মাহেকীয়া আলোচনী আপোনালোকে মনত ৰাখিব প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম হ'ল অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন নেক্সট কোৱেশ্চন তলৰ কোনটো চনত অৰুণোদয় প্ৰকাশ পাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1946 চনত কি কৈছিল অৰুণোদয় প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চন জোনাকী নামৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল আমি সকলোৱে জানো চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ নামৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কিমান চনত জোনাকী আলোচনী প্ৰথম প্ৰকাশ পাইছিল 1889 চনত ৰামধেনু কেতিয়া প্ৰকাশ পাইছিল ৰামধেনু প্ৰকাশ পাইছিল কেতিয়া 1950 চনত মনত ৰাখিব ৰামধেনু প্ৰথম প্ৰকাশ পাইছিল কেতিয়া 1950 চনত নেক্সট কোৱেশ্চন শংকৰদেৱৰ একমাত্ৰ সংস্কৃতত লিখা গ্ৰন্থখন হ'ল ভক্তি ৰত্নাকৰ শংকৰদেৱে কি কৰিছিল সংস্কৃতত একমাত্ৰ গ্ৰন্থ লিখিছিল হেতুৰ নাম হ'ল ভক্তি ৰত্নাকৰ ইয়াই আমি একেটা কোৱেশ্চন নম্বৰ 71 পৰা ডিসকাস কৰিলো 104 লৈকে আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে কমেন্ট বক্সত জনাব পাৰে কেনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিও লাগে আমি দিবলৈ চেষ্টা কৰিম তেন্তে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো